বৰষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা মাছৰ কাৰী ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন মইনো কেনেকৈ বনালোঁ আৰু ইয়াৰ বাবে আমাক কি লাগিব। এইখিনি মাছ মই নিমখ হালধি সানি 10 মিনিটমান এইখিনি ঢাকোন এখন মাৰি থৈ দিছিলোঁ। তাৰপিছত ইয়াৰ কাৰণে লৈছোঁ মই পিঁয়াজ, এইখিনি মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এয়া লৈছোঁ পাঁচফোৰণ, জিৰা গুড়ি, পকা জলকীয়া দুটা আৰু এয়া বিলাহীখিনিও মই মিক্সিত মাৰি লৈছোঁ। আৰু ইয়াৰ বাবে নিমখ, তেল, হালধি আৰু ৰেড চিলি অকণমান ল'ব। তাৰপিছত কেৰাহী এটা গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত মিঠাতেল দিছোঁ। আৰু মিঠাতেল মাছ ভাজিবৰ কাৰণে মিঠাতেল বেছি নল'লেও হ'ব, কাৰণ এইখিনি হৈছে কচ মাছ, তেল থাকেই। আৰু তেলখিনি গৰম হ'ব দিছোঁ। এয়া প্ৰায় গৰম হৈ আহিছে। আৰু এয়া গোটেইখিনি মাছ মই ইয়াত বহাই দিছোঁ। আৰু এতিয়া এপিচ কৰি মই মাছখিনি লৰাই লৈছোঁ। এয়া চাওক। আৰু মাছখিনি আপুনি যিমান কাঢ়া কৰে সিমান কৰিব পাৰে। আৰু এতিয়া প্ৰায় মোৰ মাছখিনি ভাজি হৈয়ে গৈছে। মই আৰু এবাৰ লৰাই লৈছোঁ। আৰু এয়া চাওক, মোৰ মাছখিনি ভজা হৈয়ে গৈছে। আৰু মই এতিয়া এইখিনি মাছ এপিচকৈ নুমাই ল'ম। এইখিনি তেলতে মই ভাজি লোৱা মাছখিনিৰ তেলতে মই এতিয়া ইয়াত পাঁচফোৰণকেইটা দি লৈছোঁ। পাঁচফোৰণকেইটা দিয়াৰ পিছত মই ইয়াত কেঁচা জলকীয়াকেইটাও দি ল'ম। দিয়াৰ পিছত মই এইখিনি ভালকৈ লৰাই লৈছোঁ। তাৰপিছত ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। দি লৈ এইখিনি মই এতিয়া ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া চাওক, মই ভাজি আছোঁ। আৰু ইয়াতে মই এতিয়া অকণমান ৰেড চিলি দিছোঁ। দি ইয়াত বিলাহীখিনি দি লৈছোঁ। দি এইখিনি মই প্ৰায় 5 মিনিটমান এনেকৈয়ে ভাজি লৈ থাকিম। আৰু ইয়াত মই নহৰু অকণমান দিছোঁ। আৰু ইয়াত এতিয়া অকণমান পানী উঠিব ধৰিছে। তাৰপিছত মই ইয়াত হালধি অকণমান আৰু নিমখ দিছোঁ। দিয়াৰ পিছত জিৰা গুড়িখিনিও দি লৈছোঁ একেলগে। লৈ এইখিনি মই ভালকৈ এতিয়া ভাজি ল'ম আৰু অকণমান সময়। আৰু এয়া চাওক, অকণমান সময় ভাজি লোৱাৰ পিছত ইয়াৰ পানীখিনি নাইকিয়া হৈছে। তাৰপিছত মই ইয়াত এতিয়া পানী এড কৰিম। পানী আপোনালোকে যিমান দিয়ে দিব। আৰু মই ইয়াত বেছি পানী দিয়া নাই। তাৰপিছত ইয়াত মই ভাজি থোৱা মাছখিনি দি লৈছোঁ এপিচ কৰি। এয়া মাছখিনি দি ল'লোঁ। আৰু প্ৰায় আমাৰ আঞ্জা ৰেডি হৈছে। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। এয়া আমাৰ আঞ্জা ৰেডি। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব।